দিব ওলাইছোঁ এমতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন বিধায়ক অগপ নেতা আৰু আমাৰ মাজত নাই। পিছত কলৈ গ'ল অগপ নেতা? সৰু পথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালৰ মৃত্যু। জিএমচিত মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ। অসুস্থ বিনোদ গোৱালে জিএমচিত চিকিৎসাধীন হৈ আছিল। যোৱা ৩০ মাৰ্চৰ পৰা জিএমচিত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী। বুধবাৰ দুপৰীয়া 12:40 বজাত মৃত্যু হয় বিনোদ গোৱালৰ। বিগত প্ৰায় 4 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল গোৱাল। জ্যেষ্ঠ আগত নেতাগৰাকীৰ চিকিৎসাৰ বাবে পৰিয়াল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি